যোৱাকালি সন্ধিয়াত আমাৰ ডিপু বজাৰত যিটো ঘটনা ঘটিছে, আমাৰ এজন মিয়া সম্প্ৰদায় আৰু আমাৰ কাৰ্বি ভাই সুকুৰ সিং ইংহি তেখেতক যে দাৰ লগত খুটিয়াই মাৰিছে। ইয়াৰ কাৰণত আমি তেৰণ চিংৰুম সমিতিৰ চেন্ট্ৰেল কমিটিৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ। আৰু এই যে কিবা মিয়াৰ যিজন মানে দুষ্কৃতি সেইজনক অতি সোনকালে কাৰায়ত্ত কৰিব লাগে। যদি কাৰায়ত্ত কৰা হৈছে তেতিয়াহ'লে তেখেতক শাস্তিমূলক ৰূপে আমি দিবলৈ গৰিহণা দিছোঁ। কাৰণ সেইজন মুছলিম সম্প্ৰদায় হওক, সকলো মুছলিম সম্প্ৰদায়টো এনেকুৱা নহ'ব পাৰে, কিন্তু এইজনক জন্তু জনোৱাৰ যিটো তাৰ চিন্তাধাৰণা হৈ পেলাই যিটো মানুহক যিটো এনেকা দাখেৰে খুপিয়াই মাৰিব পাৰে, এনেকা ধৰণৰ যিটো ঘটনা ঘটাৰ বাবে এখেতক মানে শাস্তি নহয়, এখেতক যিটো আমাৰ কাৰ্বি আংলং যিটো আমাৰ কনচিল মুখ্য যিটো মাননীয় তুলিৰাম ৰঙাংদেৱে আৰু আমাৰ যিটো কাৰ্বি আংলঙৰ যিটো আমাৰ DC উপযুক্ত বাইদেউ, তেওঁলোকে মানে ভাল কৰি যিটো চালি ঝাৰি কৰি এখেতক মানে ভাল কৰি শাস্তি দিবলৈ মানে গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ যিটো আমাৰ কাৰ্বি আংলঙত কাৰ্বি সম্প্ৰদায়ৰ ওপৰত যিটো অত্যাচাৰ অন্যায় এইটো যাতে নহয়, ইয়াৰ বাবে আমি গৰিহণা দিছোঁ। আৰু যাতে আমাৰ এই কাৰ্বি আংলঙৰ মুছলিম সম্প্ৰদায় বৰ্তমান যিটো ট্ৰেডিং লাইচেন্স যিটো আছে বা ট্ৰেডিং লাইচেন্স লৈ যিটো বেহা বেপাৰ কৰি আছে, তেওঁলোকক মানে অতি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগে। আৰু আমাৰ ভৱিষ্যতে যাতে আমাৰ কাৰ্বি সম্প্ৰদায়ে ভালে বেহা বেপাৰো শান্তি ৰূপে কৰিব পাৰে, এয়ে আমাৰ দাবী। আৰু আমি বাৰে বাৰে যিটো গৰিহণা দিছোঁ, এনেকা যিটো জন্তু জনোৱাৰ যিটো এটা নীতি ধৰণৰ যিটো কাম কৰিব পাৰা তেনেকা সম্প্ৰদায় বা তেনেকা সম্প্ৰদায়, যিটো মুছলিম সম্প্ৰদায় হওক, যিকোনো সম্প্ৰদায় হওক, এনেকা ধৰণৰ নীতিটো আমি সোনকালে বহিষ্কাৰ কৰিব লাগে বুলি আমি গৰিহণা দিছোঁ।